Hey guys, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল Sima Saikiall আৰু আজি আপোনালোকক মই এটা হেয়াৰ স্প্ৰেৰ বিষয়ে ক'বলৈ ওলাইছো আৰু চাওঁচোন আহক কেনেকৈ মই হেয়াৰ স্প্ৰেটো বনালো মেথিটো সকলোৱে চিনি পায় মেথি আমাৰ স্বাস্থ্যৰ বাবে যেনেকৈ উপকাৰী ঠিক তেনেকৈ আমাৰ চুলিৰ বাবেও বহুত ভাল হয় মই এনেকৈ 2 চামুচ মেথি লৈছো আৰু মই 1 কাপ পানী লম আৰু মেথিখিনি গোটেই ৰাতিৰ বাবে মই তিয়াই থৈ দিম থোৱাৰ পাছৰ দিনা মেথিখিনি প্ৰায় এনেকুৱা হৈ গৈছে মেথিখিনি ফুলি গৈছে আৰু পানীৰ কালাৰটো চেঞ্জ হৈ গৈছে আৰু এতিয়া মই মেথিৰ পানীখিনি এটা স্প্ৰে বটলত ভৰাই লম মেথি আমাৰ চুলিৰ বাবে বহুত ভাল হয় মেথিয়ে আমাৰ চুলিত এটা মেজিকৰ দৰে কাম কৰে আমাৰ চুলিৰ সকলো সমস্যা নোহোৱাকৈ যিসকলৰ চুলি সৰাৰ সমস্যা আছে সেইসকলৰ চুলি সৰা বন্ধ হৈ পৰে আৰু নতুন চুলি গজা আৰম্ভ হয় এতিয়া মই গুটি চুলিখিনিত ভালকৈ স্প্ৰেটো কৰি লম প্ৰথমে মই স্কাল্পত ভালকৈ স্প্ৰে কৰি লম যিসকলৰ ডেণ্ড্ৰফৰ সমস্যা আছে সেইসকলেও যদি এই মেথিৰ পানীখিনি ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চয় সুফল পাব এনেকৈ মই গোটেই স্কাল্পত ভালকৈ স্প্ৰে কৰাৰ পাছত ভালকৈ মাসাজ কৰিম কৰাৰ পাছত এঘণ্টা মই এনেকৈ ৰাখি থম ৰাখাৰ পাছত মই ভালকৈ শ্যাম্পু কৰি দিম আৰু সপ্তাহত যদি এনেকৈ দুবাৰ এই মেথিৰ পানী ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চয় সুফল পাব আৰু চুলিৰ সকলো সমস্যা নোহোৱা হৈ পৰিব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব